তেওঁৰ নিজে উশাহ নিশাহ লোৱাৰ যিটো কেপাচিটি সেইটো কমপ্লিট নাইকিয়া হৈ গৈছে। ছাৰবিলাকক বা মই বহুত মোৰ ফালৰ পৰা মই ধন্যবাদ দিছোঁ। যেনেকা মোৰ চিৰিয়াছ বাচ্চা যেনেকাকৈ মিচিঙৰ মাজত আছিল বাচ্চাটো 4 দিন মই ভেণ্টিলেশ্যনত আছিলে, যেনেকা মানে মই ভাবিছিলোঁ যে মোৰ জীৱনটো মানে মই বাচ্চাক ঘূৰাই আনিব পাৰিম না নোৱাৰিম, এনেকুৱা নিচিনা চিৰিয়াছ মানে বাচ্চাটো ৰাতি 1:30-2টা বজালৈকে ছাৰগিলা ইয়াতে বহুত কষ্ট কৰিছে। সেইটো কাৰণে আজি ঈশ্বৰৰো আশীৰ্বাদ সি আছিল চাগে, ছাৰ লগতো বহুত কষ্ট কৰিছে, বাইদেউগিলাও বহুত নাৰ্ছগিলাও বহুতখিনি হেল্প কৰিলে। সেইটো কাৰণে আজি বাচ্চাটো মই যেনেকুৱা বাচ্চা আছিল সেনেকুৱা যাতে মই আকৌ ঘূৰাই পালোঁ, সেইটোলৈ মই হেল্থ চিটিক মই ধন্যবাদ দিছোঁ। সেই মোৰ ফালে বহুত জেপানিজ এনকেফেলাইটিছ সেই বেমাৰটো তেওঁৰ ব্ৰেইনত তেওঁৰ শৰীৰত ধৰাত পৰিল। একৰ্ডিংলি ট্ৰিটমেণ্ট পালে, খুব এগ্ৰেছিভ ট্ৰিটমেণ্ট হেল্থ চিটি হস্পিটেলত ডক্টৰ ইয়াছিন আলী, ডক্টৰ অমিত তেওঁলোকৰ তত্বাৱধানত গোটেই PICUৰ নাৰ্ছ টেকনিচিয়ান আৰু যিবিলাক আমাৰ ইয়াত ছিনিয়ৰ আৰু জুনিয়ৰ যিবিলাক আমাৰ ডক্টৰ্ছ আছে সকলোৰে একত্ৰিত প্ৰচেষ্টাত খুব কম দিনৰ ভিতৰত তেওঁক ভেণ্টিলেটৰৰ পৰা আঁতৰোৱা হ'ল আৰু তাৰে পৰিণাম আজি আপোনালোকৰ সন্মুখত। এবাৰ হাঁহি দিয়া তুমি বাবা। চ' আজি তাৰে হাঁহি, তাৰে আজি পৰিণাম, আৰু এইটো ডক্টৰ নাৰ্ছ হেল্থ চিটি বহুত চেষ্টা, বহুত প্ৰচেষ্টা আৰু ভগৱানৰ কৃপা, এইটো নহ'লে কেতিয়াও এইটো সম্ভৱ নহয়। চ' সকলোকে ধন্যবাদ। এই ভিডিঅ'টো বনোৱাৰ কাৰণটো এটাই যে এনেধৰণে যে এটা পৰিয়ালৰ মুখত যে আমি হাঁহি বিৰিঙাব পাৰিছোঁ, সেইটোৱে আমাৰ মনৰ শান্তি, আৰু সেই শান্তিটো যাতে আমি সদায় সকলোকে দি যাব পাৰোঁ তাৰে প্ৰচেষ্টাৰে আজি এই ভিডিঅ'টো আজি তেওঁলোকৰ পাৰ্মিশ্যন মানে লৈয়ে আজি ভিডিঅ'টো বনাইছোঁ, আৰু সকলোৰে মাজত আজি এই ভিডিঅ'টো আমি আগবঢ়াই নিবলৈ এটা প্ৰয়াস কৰিছোঁ। নমস্কাৰ, মই ডক্টৰ হিমাংশু বৈশ্য। আজি আপোনালোকৰ ওচৰত আৰু এটা ছাকচেছ ৰিভিউ লৈ আহিছোঁ। তো ঘটনাটো কি, মই কোৱাৰ আগত মোৰ সন্মুখত যিগৰাকী ৰোগী আছিল, আজি বৰ্তমান নহয় কিন্তু যাব ওলাইছে হস্পিটেলৰ পৰা, তেওঁৰ পৰিচয়টো তেওঁ নিজে দিব। মাত্ৰ 13 বছৰ বয়স, এটা দেৱ শিশু বুলি ক'লেও ভুল নহয়। তেওঁৰ কি নাম তেওঁ ক'ব। কোৱা বাবু, তোমাৰ নামটো কোৱা। তোমাৰ কোন স্কুলত পঢ়া তুমি? মিছন। অ'কে, বাকী তুমি ক্লাছ 8ত পঢ়া? অ'কে, ফাইন। বৰ্তমান কেনেকুৱা? ভাল পাইছা? ফুটবল খেলিব পাৰিবা? পাৰিব? বঢ়িয়া বঢ়িয়া। চ' হি ইজ টোটেলি মানে ফাইন আৰু ফুল ষ্ট্ৰেংথ বডিত আছে, মানসিকভাৱে বিৰাট ষ্ট্ৰং বুলি ক'ব লাগিবই, কাৰণ এইটোৱে যে কোনটো কণ্ডিশ্যনত আছিল, আজি কোনটো কণ্ডিশ্যনত বাবুটোৱে আজি আপোনালোকৰ সন্মুখত তেওঁৰ কথাখিনি ব্যক্ত কৰিছে, সেইটো মই নকওঁ। তেওঁৰ দেউতাক আছে আমাৰ লগত, তেওঁৰ জেঠীয়েক আছে আমাৰ লগত, তেওঁলোকে গোটেইখিনি আপোনালোকক বিৱৰণ দাঙি ধৰিব। নমস্কাৰ, মোৰ নাম ৰবীন্দ্ৰ মুছাৰী, মোৰ গাঁওখন বৰপাৰা, পোষ্ট অফিচ কুমাপথা, বাক্সা ডিষ্ট্ৰিক্ট। মোৰ ল'ৰাটো বিৰাট চিৰিয়াছ আছিল। এই 22 তাৰিখে আছিল না, 22 তাৰিখে পৰা জ্বৰটো শুৰু হৈছিলে। নলবাৰীত এডমিট কৰা গৈছিলে 25 তাৰিখে সন্ধিয়া 6টা বজালৈ। তাৰপিছত ল'ৰাটো মানে বহুত চিৰিয়াছ মানে হৈ গ'ল। তাৰ চিকিৎসাটো লৈ মানে মোৰ অলপ নলবাৰীত অলপ অশান্তি হ'ল। অশান্তি হোৱাৰ বাবে মই চিন্তা কৰিলোঁ যে মই ৰাখিলে বাচ্চাটো এনেকুৱা কিবা নহ'ব, যে মই হেল্থ চিটিটো মই ডিচাইড কৰিলোঁ। তাৰ বাবে মই বাচ্চা গিয়া আনিলোঁ। আজি মই সেইটো অৱস্থাত মই বাচ্চাটো ঘূৰাই আনিব পাৰিলোঁ। তো কথা হ'ল, বাচ্চাটো যে আজি এনেকুৱা অৱস্থাত ঘূৰাই আনিলে, অহাৰ পিছত ইয়াতে কি কৰিলে অকণমান ৰাইজক কওকচোন, ৰাইজে জানিব বিচাৰে। এতিয়া মেডিকেলত যেনেকুৱাকৈ মই পাইছোঁ, ছাৰবিলাকৰ বাইদেউবিলাকক মেডিকেলত যেনিবা মই হেল্থ চিটি মই ধন্যবাদ দিব বিচাৰিছোঁ। হেল্থ চিটিত ছাৰবিলাকক বা মই বহুত মোৰ ফালৰ পৰা মই ধন্যবাদ দিছোঁ। যেনেকুৱা মোৰ চিৰিয়াছ বাচ্চা যেনেকুৱাকৈ মিচিঙৰ মাজত আছিল বাচ্চাটো 4 দিন মই ভেণ্টিলেশ্যনত আছিলে, যেনেকুৱা মানে মই ভাবিছিলোঁ যে মোৰ জীৱনটো মানে মই বাচ্চাক ঘূৰাই আনিব পাৰিম না নোৱাৰিম, এনেকুৱা নিচিনা চিৰিয়াছ মানে বাচ্চাটো ৰাতি 1:30-2টা বজালৈকে ছাৰগিলা ইয়াতে বহুত কষ্ট কৰিছে।
সেইটো কাৰণে আজি ঈশ্বৰৰো আশীৰ্বাদ কি আছিল চাগে, ছাৰ লগতো বহুত কষ্ট কৰিছে, বাইদেউগিলাও বহুত নাৰ্ছগিলাও বহুতখিনি হেল্প কৰিলে। সেইটো কাৰণে আজি বাচ্চাটো মই যেনেকুৱা বাচ্চা আছিল সেনেকুৱা যাতে মই আকৌ ঘূৰাই পালোঁ, সেইটোলৈ মই হেল্থ চিটিক মই ধন্যবাদ দিছোঁ। সেই মোৰ ফালে পৰা বহুত বহুত ধন্যবাদ। চ' কথা হ'ল 25 তাৰিখে ইয়ালৈকে আনিছিল আপোনালোকৰ 26 তাৰিখ। চ' 25 তাৰিখে তেওঁলোকে নলবাৰীত এখন বেচৰকাৰী হস্পিটেলত তাতে ভৰ্তি হৈছিল। ভৰ্তি হোৱাৰ পিছত বেবীটোৰ কণ্ডিশ্যনটো লাহে লাহে ডিটৰিয়েট কৰে আৰু বেবীটোৱে এটা সময়ত লাহে লাহে তেওঁৰ যিটো কথা কোৱাৰ প্ৰক্ৰিয়া, বেবীটোৰ সংজ্ঞাহীনৰ দিশে আগবাঢ়ি গৈ আছিল। তো তেওঁলোকে ডিচাইড কৰিলে যে ইয়ালৈকে আনিব। তো ইয়ালৈকে আহিল, অহাৰ পিছত ইয়াতে সেই কণ্ডিশ্যনতে পালোঁ আমি। তো আল্টিমেটলি ডিচাইড কৰা হ'ল যে তেওঁক ভেণ্টিলেটৰত দিব লাগিব, কাৰণ তেওঁৰ যিটো কণ্ডিশ্যন, সেই কণ্ডিশ্যনটোত মানে ভেণ্টিলেটৰ নিদিলে তেওঁৰ নিজে উশাহ নিশাহ লোৱাৰ যিটো কেপাচিটি সেইটো কমপ্লিট নাইকিয়া হৈ গৈছে। আৰু অৱশেষত ভেণ্টিলেটৰত ৰখা হ'ল। জেপানিজ এনকেফেলাইটিছ সেই বেমাৰটো তেওঁৰ ব্ৰেইনত, তেওঁৰ শৰীৰত ধৰাত পৰিল। একৰ্ডিংলি ট্ৰিটমেণ্ট পালে, খুব এগ্ৰেছিভ ট্ৰিটমেণ্ট হেল্থ চিটি হস্পিটেলত। ডক্টৰ ইয়াছিন আলী, ডক্টৰ অমিত, তেওঁলোকৰ তত্বাৱধানত গোটেই PICUৰ নাৰ্ছ, টেকনিচিয়ান আৰু যিবিলাক আমাৰ ইয়াত ছিনিয়ৰ আৰু জুনিয়ৰ যিবিলাক আমাৰ ডক্টৰ্ছ আছে, সকলোৰে একত্ৰিত প্ৰচেষ্টাত খুব কম দিনৰ ভিতৰত তেওঁক ভেণ্টিলেটৰৰ পৰা আঁতৰোৱা হ'ল আৰু তাৰে পৰিণাম আজি আপোনালোকৰ সন্মুখত। এবাৰ হাঁহি দিয়া তুমি বাবা। চ' আজি তাৰে হাঁহি, তাৰে আজি পৰিণাম। আৰু এইটো ডক্টৰ, নাৰ্ছ, হেল্থ চিটি বহুত চেষ্টা, বহুত প্ৰচেষ্টা আৰু ভগৱানৰ কৃপা। এইটো নহ'লে কেতিয়াও এইটো সম্ভৱ নহয়। চ' সকলোকে ধন্যবাদ। এই ভিডিঅ'টো বনোৱাৰ কাৰণটো এটাই যে এনেধৰণে যে এটা পৰিয়ালৰ মুখত যে আমি হাঁহি বিৰিঙাব পাৰিছোঁ, সেইটোৱে আমাৰ মনৰ শান্তি। আৰু সেই শান্তিটো যাতে আমি সদায় সকলোকে দি যাব পাৰোঁ, তাৰে প্ৰচেষ্টাৰে আজি এই ভিডিঅ'টো আজি তেওঁলোকৰ পাৰ্মিশ্যন মানে লৈয়ে আজি ভিডিঅ'টো বনাইছোঁ আৰু সকলোৰে মাজত আজি এই ভিডিঅ'টো আমি আগবঢ়াই নিবলৈ এটা প্ৰয়াস কৰিছোঁ। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ' টিল এণ্ড। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল আৰু মোৰ ফেচবুক পেজ যদি আজিও ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰিব। Thank you very much.